আমি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ হলে প্ৰথমেই লাগিব আমাক জাতিৰ অস্তিত্ব। এটা জাতিৰ অস্তিত্বক জীয়াই ৰাখিবলৈ হলে প্ৰত্যেকজন লোকে সমাজৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকাৰ কৰি লক্ষ্য ৰাখিব লাগিব। ঐক্য শান্তি সম্প্ৰীতিৰ এনাজৰীডাল যাতে খুলুক থুলুক নহয়, হ'ব লাগিব এই বান্ধোন দৃঢ়তাৰ। এই সবল বান্ধোনক সংৰক্ষণ কৰিবলৈ হলে ৰাইজে দৃষ্টি দিব লাগিব এক সবল নেতৃত্বৰ, যিয়ে নেকি জনতাৰ প্ৰতিটো দুখ বিপদত ৰাইজৰ প্ৰতি দৃষ্টি ৰখা এজন সমাজ সেৱকৰ, এক সবল নেতৃত্বৰ। সেয়েহে কওঁ, ৰাইজ সজাগ হবৰ হ'ল। রাইজ সজাগ হবৰ হ'ল, জোৰ পৰি হাত পাবৰ হ'ল। সময় থাকোঁতে কঁকালত টঙালি বান্ধি জাতি উপজাতি মিলি একতাৰ সেতু গঢ়ি সঁচা সমাজ নেতা চিনিবৰ হ'ল, দৃঢ় সবল নেতা বাচিবৰ হ'ল। আমাক সমাজ লাগে জীয়াই থাকিবলে, সঁচা নেতা লাগে নেতৃত্ব দিবলে। সমাজ লাগে জীয়াই থাকিবলে, সঁচা নেতা লাগে নেতৃত্ব দিবলে। যাতে সমাজৰ বাবে ভাবা, ৰাইজৰ বাবে কান্দা, হাতে কামে কাম কৰা, জনতাৰ হিত সাধা। সঁচা সমাজ নেতা বাচিবৰ হ'ল, দৃঢ় সবল নেতা চিনিবৰ হ'ল। আমাক সমাজ লাগে জীয়াই থাকিবলে, সঁচা নেতা লাগে নেতৃত্ব দিবলে। আমাক সমাজ লাগে জীয়াই থাকিবলে, সঁচা নেতা লাগে নেতৃত্ব দিবলে। আদৰ্শৰ শ্লোগানেৰে ৰাইজৰ দুখ মোচন মোহে, ক্ষমতাৰ লালসাত আবুল তাবুল বকি আসন প্ৰীতি হৈ সততাক ত্যাগ কৰি জনতাৰ বিশ্বাস আবেগ অনুভূতিক বাৰে বাৰে পদাঘাত কৰি কৰা সেৱাবোৰ, সেয়াই জানো সঁচা ৰাজনীতি। ৰাইজ আজি চিনিবৰ হ'ল, ৰাইজৰ কাঠ গড়াত ৰাইজে বিচাৰ তৰি ৰঘুমলাৰ সেই উলিকি পাও ভালি। সমাজ সংস্কাৰ আজি কৰিবৰ হ'ল, সঁচা সমাজ নেতা বাচিবৰ হ'ল। ইমানেই সমাজ সেৱক হ'ল, ৰাইজৰ সেৱকেই নধৰা হ'ল। আজি ইমানেই ৰাইজৰ উন্নতি হ'ল, ভায়ে ভায়ে কলহৰ সৃষ্টি হ'ল। শংকৰা জান দেখে
একতাৰ সমাৱেশে শংকৰাজান দেশে একতাৰ সমাৱেশে সমন্বয়ৰ সেতুত ঘূনে ধৰি ৰল মূল্যবৃদ্ধিৰ দানৱ অসুৰে আজি ৰাইজক গোটে গোটে গিলিবৰ হ'ল বিদেশীক মাতি আনি বৰ পীৰা পাৰি দি নিজে সুবিধা হকে মানৱতা ত্যাগ কৰি অসম গৌৰৱ সেই সম্পদ গড়বোৰক স্বৰ্গলৈ পঠিওৱাৰ দিহা কৰা হ'ল সময় থাকোঁতে আজি সমাজৰ বাবে ভাবা ৰাইজৰ বাবে কান্দা জনতাৰ হিত সাধা হাতে কামে কাম কৰা সঁচা সমাজ নেতা বাচিবৰ হ'ল দৃঢ় সবল নেতা চিনিবৰ হ'ল সঁচা সমাজ নেতা বাচিবৰ হ'ল দৃঢ় সবল নেতা চিনিবৰ হ'ল সমাজ সংস্কাৰ আজি কৰিবৰ হ'ল সমাজ সংস্কাৰ আজি কৰিবৰ হ'ল